অলৰেডি সেই বিষয়ত কৰ্টত মানে কেছ চলি আছে আৰু সেই কেছত যেটো পেটিশনাৰে কৈছে যে আজি গভৰ্ণৰে সংবিধানৰ যেটো প্ৰভিজনৰ দ্বাৰা অৰ্থাৎ 16 মানে 6 শিডিউলৰ 16 পেৰাগ্ৰাফৰ মানে যেটো 2 সাব পেৰাগ্ৰাফ আছে হেতু মতে তেও গভৰ্ণৰে নিজৰ ডিসক্ৰিপশনাৰী পাৱাৰেদি মানে গভৰ্ণৰ ৰুলটো ইম্পোজ কৰিছে বলবৎ কৰিছে কিন্তু সাংবিধানিকভাৱে হেতু সিচুৱেশনটোত বিটিসিৰ এক্সটেনশনৰহে ব্যৱস্থাটো আছিল সংবিধানৰ পেৰাগ্ৰাফ 2 6 শিডিউলৰ ইয়াৰে 6A তাৰ প্ৰভিজন স্পষ্টভাৱে লিখা আছে গটিকে এতিয়া কোৰ্টে ডিসাইড কৰিব গটিকে মানে আপুনি যেটো পিটিশনাৰ সেই পিটিশনাৰৰ যিখিনি যুক্তিযুক্ততা সেই যুক্তিযুক্ততা ডিফেন্সিভ হিচাপে আপোনাৰ গভৰ্ণৰৰ কমিশনাৰ সেক্ৰেটাৰী এটা এফিডেভিট দিছে যে তেওঁলোকে 16(2) মতে কৰিছে মানে গভৰ্ণৰৰ মানে কিবাটো বলবৎ কৰাটো আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা তেওঁলোকলৈ পৰামৰ্শ গৈছিলে যে হেতু সিচুৱেশনটোত যেহেতু বিটিসিৰ টাৰ্ম শেষ হ'ল গটিকে ইয়াত কি কৰা যায় গটিকে ইয়াত দুটা ব্যৱস্থা তেওঁলোকে দেখিছে বুলি দিছিলে মুখ্যমন্ত্ৰীয়ে যে এটাটো হ'ল এক্সটেনশন এটাটো হ'ল গভৰ্ণৰৰ ডিসক্ৰিপশনাৰী আইদাৰ অৰ এতিয়া কি কৰা যায় হেতু পৰামৰ্শ গভৰ্ণৰলৈ দিছিলে তেতিয়া গভৰ্ণৰে নিজে 16(2) মতে ৰুল কৰিম বুলি তেও মানে একৰ্ডিংলি নটিফিকেশন দিয়াৰ কাৰণে 25 তাৰিখে ৰাজ্য চৰকাৰক অৱগত কৰিছিলে ৰাজ্য চৰকাৰে তেতিয়া আমাৰ WPTBC মিনিষ্ট্ৰী মানে ডিপাৰ্টমেণ্টে যেহেতু নটিফিকেশন কৰিব লাগে তেতিয়া তেও পুনৰ লিগেল ভিউ লৈ ফালে 16(2) মতে ইয়াত বলবৎ নহয় গতিকে 26A মতেহে এক্সটেনশন হ'ব সংবিধানত হিতুহে আছে হিতু সিচুৱেশনত বুলি পুনৰ ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক পঠাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গভৰ্ণৰক পঠাইছিল এতিয়া কথাটো হৈছে যদিও গভৰ্ণৰে নিজৰ ডিসক্ৰিপশনাৰী পাৱাৰটো বলবৎ কৰে 16(2) মতে তথাপিও 20BA 6 শিডিউলৰ সেই পেৰামতে আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ এপ্ৰুভেল লাগে কনসালটেশন লাগে গতিকে সেই কনসালটেশনটো হোৱা নাছিল আৰু সেই কনসালটেশন হোৱা নাছিল বলাৰ উত্তৰ হিচাপে যেহেতু মুখ্যমন্ত্ৰী সাজেশন পঠাইছিলে প্ৰস্তাৱ পঠাইছিলে যেহেতু WPTBC মিনিষ্টাৰক যে হেতু নহয় এনেকুৱাহে হ'ব লাগে এক্সটেনশনে হ'ব লাগে বুলি দিছিলে হেতুও কনসালটেশন কৰা বুজাই ডিসিশন যিয়ে নহওক তো এই কথাটোহে এফিডেভিটত কৈছে গতিকে হেতু কোৰ্টত মানে দুই পক্ষৰ যুক্তিযুক্ততাৰ মাজেদি যাছে কি সিদ্ধান্ত দিয়ে মানে হেতুহে ৰব লাগিব সিম্পল কথা যে সাপোজ মাৰ্ডাৰ কৰিলে 302 সেকশন আহিব কিন্তু 302 সেকশন বহাৰ পিছত বিচাৰত আহিব যে মাৰ্ডাৰ কৰাৰ মানে প্ৰক্ৰিয়াটো কেনেকুৱা আছিল নেচাৰ অফ মাৰ্ডাৰটো কি আছিল হেতু লৈহে জাজমেন্টে তাক ফাঁসি দিয়া অৰ্ডাৰ দিব না যাৱজ্জীৱন কাৰাদণ্ড দিব না বলে তেও মানুহক ডাইৰেক্টলি মাৰিম বুলি কৰা নাছিল ভুল ক্ৰমেহে মৰিছিল বুলি তাক মানে দোষমুক্ত কৰিব এটো জাছে কৰিব গতিকে এতিয়া বিটিসিৰ ক্ষেত্ৰতো হিতুই বিচাৰ হৈ আছে গভৰ্ণৰে নিজৰ ক্ষমতাটো প্ৰয়োগ কৰিব যাওঁতে তেও যিখিনি সেকশন আৰু যেটো সেকশন তাত লগাইছে এজ পাৰ ইয়াৰ বিটিসিৰ যেটো সিচুৱেশন আছিল সেই সিচুৱেশনটো সেই সেকশন মতে গভৰ্ণৰ ৰুল দিয়াৰ কাৰণে প্ৰযোজ্য আছিল না নাছিল এই বস্তুটো এতিয়া কোৰ্টত বিচাৰ হৈ আছে সোমবাৰৰ পৰা আৰু শুনানি আছে আমাৰ গভৰ্ণৰ পক্ষ বা চৰকাৰ পক্ষৰ পৰা হেদিনা শুনানি দিব তো নিশ্চয়কৈ তেতিয়া গম পাম এই গটেই যিবিলাক সাংবিধানিক প্ৰভিজনৰ ওপৰত পিটিশনাৰে যিবিলাক কথা তাত মানে উত্থাপন কৰিছে এই বিষয়ত তেওঁলোকে কি ধৰণৰ ডিফেন্সিভ দিয়ে আৰু কি ধৰণৰ তেওঁলোকে সংবিধানখন মানে কত কি ধৰণৰ প্ৰভিজন আছে যেটো গভৰ্ণৰে এইটো পৰিবেশৰ ৰুল কৰিব পাৰে মানে পিটিশন দিয়া গিটাই কৈছে গভৰ্ণৰ ৰুল ইয়াত মানে কি কয় ডিপ্লয়ড হ'ব নোৱাৰে ইম্পজ হৈ যাব এতিয়া পাৰে তো কেনেকুৱা দেখুৱাই দিয়ে কিয় নোৱাৰে এটো গটে 4.5 দিন সংবিধানত গটেইটো পাত য'ত লিখা আছে এই বিষয়টো আমাৰ মানে কোৰ্টত অলৰেডি পিটিশনাৰ পক্ষৰ উকিলে দি দিলে